নমস্কাৰ। আজিৰ ভিডিঅ'টোত আলোচনাৰ মূল বিষয়বস্তু হৈছে বৰ্তমান অসম চৰকাৰৰ SCERTৰ আণ্ডাৰত দুবছৰীয়া ৰেগুলাৰ মোডত DLED কোৰ্চৰ এডমিশ্যনৰ বাবে যি এণ্ট্ৰেন্স এক্সাম অনুষ্ঠিত হয়, সেই এণ্ট্ৰেন্স এক্সামটো খুব সহজেই উত্তীৰ্ণ হ'বৰ বাবে চিলেবাছ অনুসৰি কি কিতাপ অধ্যয়ন কৰিব লাগিব বা চিলেবাছৰ টপিকসমূহ কম সময়ত কেনেদৰে স্মাৰ্টলি ষ্টাডি কৰি এক্সামৰ বাবে নিজকে প্ৰিপেয়াৰ কৰি তুলিব সেই সম্পৰ্কে বিস্তৃতভাৱে কিছু কথা আলোচনা কৰিম। লগতে মই ব্যক্তিগতভাৱে এই এণ্ট্ৰেন্স এক্সামটো কেনেদৰে পাছ কৰিছিলোঁ সেই সম্পৰ্কেও নিজৰ কিছুমান পাৰ্চনেল এক্সপিৰিয়েঞ্চ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আৰু যদি ভাল লাগে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ ভিডিঅ'ছবোৰ ভৱিষ্যতে চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আহক ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। এতিয়া আমি যদি এণ্ট্ৰেন্স এক্সামৰ চিলেবাছখনলৈ মন কৰোঁ, তেন্তে আমি ছেকশ্যন 1ত দেখা পাম প্ৰথমেই জেনেৰেল ইংলিছ, আৰু ইয়াত ইনক্লুড কৰিছে ভকেবুলাৰী, টেন্স, ভাৰ্বছ, প্ৰিপজিশ্যন, কম্প্ৰিহেনশ্যন, ভইচ চেঞ্জ, নেৰেশ্যন, এডভাৰ্বছ, চাইনোনাইমছ আৰু এণ্টনাইমছ। এইখিনি টপিকৰ বাবে আপোনালোকে ষ্টাডি কৰিব পাৰে চন্দ্ৰ প্ৰকাশনৰ যিকোনো এখন টেটৰ গাইডবুক। লগতে খান ছাৰ নামৰ ইউটিউব চেনেলটো আপোনালোকে ফ'ল' কৰিব পাৰে, য'ত এই টপিকসমূহ খুব সহজভাৱে ইন ডিটেইলছ ডিছকাশ্যন কৰি থৈছে। ইয়াৰ পিছত জেনেৰেল নলেজৰ কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আপোনালোকে ডেইলি নিউজ পেপাৰ ষ্টাডি কৰিব লাগিব, নেশ্যনেলেই হওক বা ষ্টেট লেভেলৰে হওক। আৰু ইয়াৰ বাকীখিনি অপশ্যনছ বা টপিকৰ কাৰণে আপোনালোকে ষ্টাডি কৰিব লাগিব লুচেণ্ট GK নহ'লে আছাম ইয়েৰ বুক। নেক্সট ৰিজনিঙৰ কাৰণে আপোনালোকে চাহিল ছাৰৰ যিটো ইউটিউব চেনেল আছে, সেই ইউটিউব চেনেলটো ফ'ল' কৰিব পাৰে। ছেকশ্যন 2ৰ মেথামেটিক্সৰ কাৰণে আপোনালোকে ক্লাছ 2ৰ পৰা ক্লাছ 8লৈ যিখিনি মেথছৰ বুক আছে সেইখিনি ভালদৰে ষ্টাডি কৰিব লাগিব। তাৰ উপৰিও আপোনালোকে ষ্টাডি কৰিব পাৰে চন্দ্ৰ প্ৰকাশনৰ টেটৰ গাইডবুক, য'ত আপোনালোকে এই গোটেইখিনি টপিক ভালদৰে পাই যাব। আৰু তাতে আপোনালোকে কিছুমান মডেল কুৱেশ্যনো দেখা পাব, যিখিনি ছল্ভ কৰিলে আপোনালোকৰ কনফিডেন্স লেভেল অলপ হ'লেও গ্ৰ' হ'ব। লগতে আপোনালোকে যদি বিচাৰে চাহিল ছাৰ আৰু খান ছাৰৰ ইউটিউব চেনেলটো ভালদৰে ফ'ল' কৰিব পাৰে, য'ত তেওঁলোকে বিভিন্ন ধৰণৰ শ্বৰ্ট ট্ৰিক্স ভালদৰে এক্সপ্লেইন কৰিছে। ইয়াৰ পিছত ছায়েন্স আৰু এনভাইৰনমেণ্টেল ছায়েন্সৰ কাৰণে আপোনালোকে ক্লাছ 2ৰ পৰা ষ্টাৰ্ট কৰি যিখিনি EVSৰ বুকছ আছে সেই বুকছখিনি ভালদৰে ষ্টাডি কৰিব আপ টু ক্লাছ 8 লেভেল। আৰু লগতে ছায়েন্সৰ যিখিনি বুকছ আছে সেইখিনিও ভালদৰে ষ্টাডি কৰিব। এই বুকছখিনি ভালদৰে ষ্টাডি কৰিলে আপোনালোকৰ চিলেবাছৰ এই গোটেই টপিকখিনি ইনক্লুড হৈ যাব। লগতে চন্দ্ৰ প্ৰকাশনৰ যিখন টেটৰ গাইডবুক, সেই টেটৰ গাইডবুকখনতো আপোনালোকে এই গোটেই টপিকখিনি পাই যাব উইথ কুৱেশ্যনছ, যিখিনি আপোনালোকে ভালদৰে ছল্ভ কৰিলে আপোনালোকৰ কনফিডেন্স লেভেল যথেষ্ট গ্ৰ' হ'ব। ছ'চিয়েল ছায়েন্স ছেকশ্যনৰ বাবে আপোনালোকে ক্লাছ 2ৰ পৰা যিখিনি EVSৰ কিতাপ ওলায় সেই কিতাপখিনি ভালদৰে ষ্টাডি কৰিব ক্লাছ 5লৈকে। ইয়াৰ উপৰিও ক্লাছ 6ৰ পৰা যিখিনি ছ'চিয়েল ছায়েন্সৰ বুকছ থাকে সেই বুকছখিনি আপোনালোকে আপ টু ক্লাছ 8 লেভেললৈকে ভালদৰে ষ্টাডি কৰিব। এইখিনি ষ্টাডি কৰিলে আপোনালোকৰ চিলেবাছৰ ছ'চিয়েল ছায়েন্স ছেকশ্যনৰ এই গোটেই টপিকখিনি ইনক্লুড হৈ যাব। আৰু ইচ্ছা কৰিলে আপোনালোকে চন্দ্ৰ প্ৰকাশনৰ টেটৰ গাইডবুকখনো ভালদৰে ফ'ল' কৰিব পাৰে। খালি ইয়াতে এটাই কণ্ডিশ্যন আছে, LP লেভেলৰ টেটৰ গাইডবুকখনত আপোনালোকে গোটেই টপিকখিনি নাপাব। তাৰ বাবে UP লেভেলৰ যিখন টেটৰ গাইডবুক আছে সেইখনতহে চাব লাগিব। চিলেবাছ অনুসৰি লেংগুৱেজ ছেকশ্যনত যিখিনি ইনক্লুড কৰিছে এই গোটেই টপিকখিনি আপোনালোকে চন্দ্ৰ প্ৰকাশনৰ সেই টেটৰ গাইডবুকখনতে সকলোখিনি পাই যাব।
এইখিনিতে এটা কথা কওঁ, যদি টেটৰ গাইডবুকখন আপোনালোকে বিচাৰি নাপায় তেন্তে DLED এক্সামৰ কাৰণে যিখিনি গাইডবুক ওলায় তাৰ যিকোনো এখন ভাল গাইডবুক আপোনালোকে কিনি ল'ব, কিয়নো গাইডবুকৰ দ্বাৰা আপোনালোকে টপিকখিনি ভালদৰে ষ্টাডি কৰিব নোৱাৰিলেও এক্সামৰ গোটেই পেটাৰ্ণখিনি ভালদৰে বুজিবলৈ সক্ষম হ'ব। লগতে কেনেধৰণৰ কুৱেশ্যনছখিনি অহাৰ সম্ভাৱনা থাকে বা কুৱেশ্যন পেটাৰ্ণখিনি কেনেকুৱা হয় সেই সম্পৰ্কেও ভালদৰে আয়ত্ত কৰিব পাৰিব। এই এণ্ট্ৰেন্স এক্সামটোত ভাল ফলাফল দেখুৱাবলৈ হ'লে আপোনালোকে আৰু এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব। সেইটো হৈছে আপোনালোকে যিমান পাৰে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনছ পেপাৰখিনি ভালদৰে ষ্টাডি কৰক। আপোনালোকে যিমান প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰখিনি ছল্ভ কৰিব সিমানেই আপোনালোকৰ বাবে লাভদায়ক হ'ব। শেষত মই যদি এই গোটেই কথাখিনি ছামাৰাইজ কৰি কওঁ যে এই এণ্ট্ৰেন্স এক্সামটো ভাল নম্বৰৰ সৈতে উত্তীৰ্ণ হ'বৰ বাবে কি কৰিব লাগিব, দেন প্ৰথমেই মই ক'ম যে আপোনালোকে ক্লাছ 2ৰ পৰা ক্লাছ 5লৈ যিখিনি এনভাইৰনমেণ্টেল ছায়েন্সৰ বুকছ হয় সেইখিনি ভালদৰে ষ্টাডি কৰক। দ্বিতীয়তে ক্লাছ 2ৰ পৰা আপ টু ক্লাছ 8লৈকে যিখিনি মেথছৰ বেছিক হয় সেইখিনি ভালদৰে ক্লিয়াৰ কৰক। অৰ্থাৎ ক্লাছ 2ৰ পৰা ক্লাছ 8লৈকে যিখিনি মেথছৰ বুকছ হয় সেইখিনি ভালদৰে ষ্টাডি কৰক। তৃতীয়তে ক্লাছ 6ৰ পৰা ক্লাছ 8লৈকে যিখিনি ছ'চিয়েল ছায়েন্সৰ বুকছ হয় সেইখিনি ভালদৰে ষ্টাডি কৰক। চতুৰ্থতে LP আৰু UP টেটৰ বাবে যিখিনি গাইডবুক ওলায় তাৰ চন্দ্ৰপ্ৰকাশনৰ যিখন গাইডবুক থাকে সেই গাইডবুকখন ওচৰে পাজৰে যদি কাৰোবাৰ আছে তাৰ পৰা লৈ সেইখন ফ'ল' কৰিবলৈ চেষ্টা কৰক। আৰু যদি টেটৰ গাইডবুকখন নেপায় তেন্তে DLEDৰ যিকোনো এখন ভাল গাইডবুক ল'ব পাৰে। পঞ্চমতে ক্লাছ 6ৰ পৰা ক্লাছ 8লৈকে যিখিনি ছায়েন্সৰ বুকছ থাকে সেই ছায়েন্সৰ বুকছৰ পৰা DLEDৰ এণ্ট্ৰেন্স এক্সামৰ চিলেবাছ অনুসৰি ষ্টাডি কৰিবলৈ যত্ন কৰক। ষষ্ঠতে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আপোনালোকে ডেইলি নিউজ পেপাৰ ষ্টাডি কৰিবলৈ যত্ন কৰক। উদাহৰণস্বৰূপে আপোনালোকে দ্য হিন্দু পঢ়িব পাৰে, দ্য ইণ্ডিয়ান টাইমছ পঢ়িব পাৰে অথবা দ্য টেলিগ্ৰাম পঢ়িব পাৰে। সপ্তমত আপোনালোকে ভাল DLEDৰ এখন গাইডবুক লৈ লওক আৰু সেইখন ফ'ল' কৰিবলৈ চেষ্টা কৰক। তাৰ পৰা আপোনালোকে কুৱেশ্যনৰ পেটাৰ্ণখিনি আৰু এক্সাম পেটাৰ্ণখিনি আয়ত্ত কৰিবলৈ সক্ষম হ'ব। অষ্টমত আপোনালোকে লুচেন GK বা আছামীৰ বুকছখন ফ'ল' কৰিব পাৰে, যিখনে আপোনালোকৰ জেনেৰেল নলেজ ভাল কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব। নৱমত আপোনালোকে খান ছাৰ বা চাহিল ছাৰৰ ইউটিউব চেনেলটো ফ'ল' কৰক, য'ত আপোনালোকে মেথছ বা ৰিজনিঙৰ বিভিন্ন ধৰণৰ শ্বৰ্ট ট্ৰিক্স পাবলৈ সক্ষম হ'ব, যিখিনিৰ দ্বাৰা আপোনালোকে খুব কম সময়ৰ ভিতৰত মেথছ বা ৰিজনিঙৰ প্ৰব্লেমছখিনি ছল্ভ কৰিব পাৰিব। লাষ্ট আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো হ'ল আপোনালোকে DLED এক্সামৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰছখিনি যিমান পাৰে কালেক্ট কৰক আৰু সেইখিনি ছল্ভ কৰিবলৈ চেষ্টা কৰক। এইখিনি কাম কৰিলে আপোনাৰ DLEDৰ এণ্ট্ৰেন্স এক্সামটো যথেষ্ট ভাল হ'ব বুলি আশা কৰোঁ। শেষত মই আপোনালোকক এটাই কথা ক'ব বিচাৰোঁ যে আপোনালোকে চিলেবাছ অনুসৰি টপিকছখিনি ডেইলি প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰক। উইদাউট প্ৰেক্টিছ এক্সাম দিবলৈ গ'লে আপোনালোকৰ মনত বিভিন্ন ধৰণৰ কনফিউজনৰ সৃষ্টি হ'ব, কিয়নো কথাতেই আছে নহয়, প্ৰেক্টিছ হৈছে সফলতাৰ মূল চাবিকাঠি। গতিকে আপোনালোকে ডেইলি বেচিছত এটা টপিক চিলেক্ট কৰক আৰু সেই টপিকটো ভালদৰে ষ্টাডি কৰক আৰু লগতে প্ৰেক্টিছ কৰক। সদশেষত মোৰ ফালৰ পৰা সকলোলৈ শুভেচ্ছা থাকিল। সকলোৱে ভালদৰে ষ্টাডি কৰক আৰু DLEDৰ এণ্ট্ৰেন্স এক্সামটো ক্ৰেক কৰি পেলাই 2 বছৰীয়া ৰেগুলাৰ মোডৰ DLED কৰ্ছত এডমিশ্যন লাভ কৰিবলৈ সক্ষম হওক। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।